পিংকুদা মই আপোনাক আৰু এটা কথা সুধিম যে মিউজিক এটা সাধনা যেটো আমি অলৰেডি আপোনাৰ গোটেই জাৰ্নিটোৰ কথা শুনোতেই আমি গম পালো কিমান কষ্ট কিমান ষ্ট্ৰাগল বা কিমান এইবিলাক জড়িত হৈ থাকে গতিকে নৱপ্ৰজন্মক যিসকলে মিউজিকৰ লগত এতিয়া শিকি আছে গতিকে তেওঁলোকক আপুনি কি বাৰ্তা দিব খোজে বাৰ্তাটো ফাৰ্ষ্ট কথা হ'ল সিহঁতে যে শিকে ফাৰ্ষ্ট কথা কিয় শিকে এইটো বুজি পাব লাগিব সিহঁতে একচুৱেলি সেইটো ভাল পাই শিকে নে বেলেগ ধৰণে কেনেকে লৈছে সেইটো বহুত ইম্পৰ্টেণ্ট কথা লগতে পেৰেণ্টছ হওক দেই পেৰেণ্টছ বিলাক ফাৰ্ষ্ট কথা কেতিয়াবা বাচ্চাক দি দিয়ে মানে গিটাৰ শিকিব লাগিব যেনেকৈ পেৰেণ্টছ এটা সৰুতে বাচ্চাটোক ডক্টৰ বনাই দিয়ে হয় নহয় ডক্টৰ কৰোঁতে মেণ্টেলি ডক্টৰে হৈ যায় ন এনি টাইম যেতিয়া কয় মানে পেৰেণ্টছৰ সপোনটো তাৰো সপোন হৈ যায় কিন্তু তাৰ টেলেণ্ট হয়তো বেলেগ এটা আছিলে এই বেচাৰা গোটেই জীৱন গমেই নাপালে তাৰ ক'ত টেলেণ্ট আছিলে গতিকে এজ এ পেৰেণ্টছ মানে মই এটা কথা কওঁ এটলিষ্ট 6 বছৰলৈকে বাচ্চাটোক পুৰা এবজৰ্ভ কৰিব লাগিব ফ্ৰী যি কৰে এই যে বাচ্চা কেতিয়াবা ৱালত যে আঁকি থাকে বাধা দিব নালাগে ৱালে নষ্ট হ'ব কিবা আৰু ৰং দিবা কি আছে সেইটো বহুত ইম্পৰ্টেণ্ট কথা ৱাল লেতেৰা কৰিব দিয়া নাই কি হ'ব কৰিব দিয়া